হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি মই সৰিয়হৰ মাজৰ পৰা একদম ধুনীয়া এটা চিনেৰি লৈ একপাক চাই দিয়ে কিমান মজা। চবফালে খালী সৰিয়হ, কেৱল সৰিয়হৰ মাজৰ পৰা আজি এটা ব্লগ বনালোঁ। আৰু সৰিয়হখিনি এইদে মই যে কৈছিলোঁ আমি ইয়াতে ৰানিং কৰিম বুলি ভাবিছিলোঁ, কিন্তু আজি ৰানিং নহ'লে। একদম খেতিয়ে হৈছে, খেতি মেইন। বৰ্তমান খেতিয়কৰ কথা বোলো গম পাই আছে নিউজে চিউজে। আৰু এতিয়া চাওক আমাৰ এই গাঁৱৰ যিটো মানে পৰিৱেশ, সেই পৰিৱেশটো বহুত মজা লাগে। একে সৌ তাৰ আগলৈকে সৰিয়হ আৰু এইপিনে আমাৰ নন্দু আহি আছে। নন্দু বম মানে টেলেণ্টেড প্লেয়াৰ, একদম বম ক্ৰিকেটৰ বহুত ধুনীয়া বল কৰে। একদম খেতিটো মোৰে দেই, খেতিটো ইয়াৰে দেই। আৰু আগলৈ দুটামান গৈ আছে, সেইকেইটাকো বাৰু লগ কৰিম কি হয়। আৰু দেখুৱাম কিছুমান চিনেৰি কিছুমান। তো চাই থাকক ভিডিঅ'টো শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বানপানী এই শেষৰ এইডালহে ৰখিলোঁ, বাকী একো নাইকিয়া, চব শুকান হ'ব। এটা দেখাই আছোঁ চাব, ইয়াত কচু খানে ইয়াতে মোটামুটি কচু খানে। কচু টেপুত লয় ন? কোনটো লয়? এইটো লয় হয়নে? আৰু কিমানখিনি হ'ল চাওঁ, এক ছেকেণ্ড দেখুৱাই আছোঁ। মোনাত চাওক, এইবোৰ কচু চাওঁ ন, দাম কেনেকৈ বেচেগৈ হে? কিলো কেইটকাকৈ বেচে? 10 টকা কেজি বেচে, বঢ়িয়া। চলি থকা কি লগত থকা দুটাই ক'ব কেনেকুৱা আমাৰ এইখিনি বেয়া খেতিৰ কথা। বল মেইন কেছ হ'ল কেমেৰা ফ্ৰণ্টত আহিবলৈ চবৰে লাজ লাগে। যিমানেই নহওক, যিমান হেৰিয়ে নহওক, কেমেৰা পিছফালে থাকিলে বহুত ক'ব পাৰি, কিন্তু কেমেৰা ফ্ৰণ্টত আহিলে প্ৰতিভা আছে, কিন্তু দেই বম প্ৰতিভা আছে। আৰু সি কিন্তু মাজে সময়ে বহুত ধুনীয়া ধুনীয়া কাম কৰি থাকে, কিন্তু কেমেৰা ফ্ৰণ্টত আহিলে এতিয়া সি লাজ কৰি দিয়ে। টেলেণ্টৰ মানে অভাৱ নাই ইয়াত। তাত কৈ দে অলপ সময় কৈ দে, কি আছে কি বনাব কি কৰিব পাৰ, কৈ দে। সেইবিলাক বাদ দে, কি বনাব পাৰ সেইটো। মোৰ মানে কি মেকানিকৰ ক্ষেত্ৰত মোৰ বেছি ইণ্টাৰেষ্টটো আছে। তো মই বনাইছোঁ এটা ষ্টিপাৰ হিটাৰ মানে কি পানী গৰম কৰা মেচিন। বঢ়িয়া, এনেকুৱা গাঁৱে এনেকুৱা টেলেণ্ট বহুত আছে। টাইমত 1 মিনিটত তোমাৰ এগিলাচ পানী গৰম হৈ যায়। 1 মিনিটত 1 গিলাচ পানী গৰম হৈ যায়, বঢ়িয়া। এইটো লোকেল আমাৰ গাঁৱৰে হয়। নামটো কি আছিলে? উৎপল দাস। আৰু উৎপল দাস চিনেমা এক্টৰৰ নিচিনা দেই। তাৰপিছত আকৌ তাৰ ফোন নাম্বাৰ দি দিম, যদি কিবা লাগে যদি বনাই ল'ব ধুনীয়াকৈ। নালাগে, এতিয়া মই ইমান ডাঙৰ হোৱা নাই। এতিয়া নৰ্মেলি সি বহুতখিনি কাম কৰিছে, কিন্তু দেই সি সৰু সুৰা লাইট যিমান আছে চব ভালকৈ পায়। আৰু চাৰ্জিং লাইটটো একদম ক'বই নালাগে, চকু আগত মানে বিশেষকৈ চুটকিট ভাল কৰি দিয়ে, বঢ়িয়া। এনেদৰে ভিডিঅ'বোৰ দি যাম। আৰু কপিলিখন দেখাব আছেই। কপিলি খাবলৈ গৈ আছোঁ, কপিলি পাৰ। আৰু কপিলি পাৰত থকা কিছু দৃশ্য বলক। এইফালে আছে বৰুৱাবালি, আৰু এইপিনে কাকতি গাঁৱৰ ৰাস্তাটো। আৰু এইফালৰ পৰা দলংখন, আমাৰ দলং আছে এইফালে, কিন্তু এইপিনে যদি ষ্ট্ৰেইট পূৰা এইপিনে দলংখন হ'লহেঁতেন প্ৰব্লেম একোৱে নহ'তে। ইমান দূৰ ঘূৰিব নালাগে, এতিয়া উপায় নাই, ৰেল লাইনটোৰ কাৰণে হ'ব পাৰে। কপিলিখনত যোৱা মানে পৰিস্থিতিটো অলপ বেয়া আছিলে, গতিকে যাব নোৱাৰিলোঁ। তো আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিব ওলাইছোঁ। যদি কিবা ক'বলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো আজিলৈ বাই বাই, টাটা, গুড নাইট, জয় হিন্দ, বন্দে মাতৰম।